Hello everyone, wish you all a very happy Shivaratri. আপোনালোক সকলোকে মহাশিৱৰাত্ৰিৰ বহুত বহুত শুভকামনা জনালোঁ। তো আজি মই গৈ আছোঁ মন্দিৰলৈ। তো ভাবিলোঁ আপোনালোককো লৈ যাওঁ মোৰ অকণমান ব্লগটিত আপোনালোককো লৈ যাওঁ বুলি ভাবিলোঁ। তো বলক আপোনালোকে মোৰ লগত অকণমান পূজা কৰি আহোঁগৈ। চাই থাকক আপোনালোকে।
ববিতা বৰী ব্লগ সকলোৱে চাব সাপোর্ট কৰিব খিচিৰি তৈয়াৰ হৈ আছে প্ৰসাদ চব্জি কাটি আছে পেহীহঁতে প্ৰসাদ খাই আছে এয়া কাটি আছে কাটা তো মই এতিয়া পূজা কৰি আহিলোঁ এতিয়া ঘৰ আহি পালোহি আৰু তাৰপিছত ঘৰত এতিয়া মই গোঁসাই ঠাইত আকৌ এগছি চাকি দি তাৰপিছত মোৰ পূজা সম্পূৰ্ণ হ'ব পূজা সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ ইয়াতে মেলা বহিছে তো মই মেলা চাবলৈ যাম আপোনালোককো লৈ যাম আজি মেলা দেখুৱাম শিৱৰাত্ৰি মেলা যিহেতু চাব যাবই লাগিব বহুত দিন হ'ল তেনেকৈ ক'তো যোৱাই নাই মেলা হওক বা কিবা হওক কলৈকো যোৱা নাই তো আজি যাম আপোনালোককো লৈ যাম চাই থাকিব মোৰ লগত ব'লক হেল্ল' এভৰিৱান তো মই আহিলোঁ এতিয়া মই ওলাই কৰি গৈ আছোঁ মেলা চাবলৈ তো আপোনালোককো লৈ গৈ আছোঁ ব'লক মোৰ লগত অকণমান মেলা চাই ল'ব শিৱৰাত্ৰি মেলা ব'লক লগৰ ছোৱালী এজনী আমি গৈ আছোঁ এতিয়া মেলা চাবলৈ দেখাই আছোঁ ৰ'ব লগৰ ছোৱালীকেইজনী ক'ত আছে এইকেইজনী ইহঁতক লগ পাইছোঁ আমাৰ খেৰণী পাৰ্ক চাওক আপোনালোকে পাৰ্কত ইমান বেছি ফুল ফুলনি নাই এতিয়া নতুনকৈ ৰুইছেহে সব মেলা চোৱা মানুহ ভিৰৰ মাজে মাজে যাওঁ আৰু আমিও আমি আহি গ'লোঁ মেলাখালীত এই যদি মোৰ লগৰজনী আমি দুজনী আহি পালোঁ অমৃতা তাই মোৰ বেষ্ট ফ্ৰেণ্ড এইয়া চাওক মেলা খালীত মানুহ শিৱ মন্দিৰ ইয়াতো আছে শিৱ মন্দিৰ এইয়া পুচকা পানীপুৰি মই কিন্তু বেয়া পাওঁ পানীপুৰি খাই এনেও মই বেয়া পাওঁ যিহেতু ইমান ভাল নাপাওঁ তথাপিও দেখুৱাই দিছোঁ আপোনালোকক এয়া ইমান ভিৰত কেনেকৈ যাওঁ চাওক যাব পৰা নাই ইমান মানুহ
পপকৰ্নৰ গোন্ধ পাইছো আহিয়ে এয়া লৈছো পপকৰ্ন কেলে নলগালে মাইকটো নানিলো আৰু পপকৰ্ন দোকানৰ এই চাও মডিফাই কে পেকেট লম 2 পেকেট 2-3 পেকেট ইয়াত আহি থাকোঁতে ছোৱালী এজনীয়ে মোৰ চেণ্ডেলযোৰ ছিঙি ধুমাধুম পলালে অৱশ্যে একো নকলো হয় ইমান মানুহৰ ভিৰ তথাপিও তাই পলাই গ'ল চেণ্ডেলযোৰ ছিঙি থৈ আহি আছো পটককে তাই গছকি দিলে চেণ্ডেলযোৰত আৰু তেনেকুৱা কৰি পেলালে এতিয়া ঘৰলৈ গৈ আছো বহুত লেট হৈ গ'ল চেণ্ডেল ছিঙিলে চেণ্ডেল আকৌ ভাল কৰিলোঁ কৰিকে গৈ আছো বহুত ট্ৰাফিক জাম শুন না মাইকে আমি ঘৰ আহি পালোহি ফাইনেলি বহুত ভৰি বিষাইছে বহুত দূৰ গৈছোঁ খোজকাঢ়ি ইমান ভিৰ তাৰোপৰি তো ধূলিয়ে বালিয়ে কি ক'ম আৰু আপোনালোকক
এতিয়া ঘৰ আহি পালোঁ, ফ্ৰেছন আপ হৈ যাওঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই কণমানি ব্লগটি ভাল পাব চাই। তো চাই ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, আৰু বেয়া পালে কমেণ্টটো কৰিবই, ডিছলাইক মাৰি দিব। তো আজিৰ ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিছোঁ। আহি আছোঁ আকৌ নতুন ব্লগ এটি লৈ। বাই।